Hey guys, বহুত দিনৰ মূৰত আজি এটা কিবা নিউ ব্লগ দিম বুলি ভাবি আছো। কুঠুলিয়া হল যাই পাতে চাগে ৰাতি সন্ধিয়া হৈ চাগে ছয়টাত হয়তো যাম। ক'ত যাম ভিডিঅ'টো চাই থাকিলে গম পাব। ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালো এইখনে হাগ্ৰামা ব্ৰিজ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াতে ডেজিং ফেষ্টিভেল হয় ইয়াৰ তলত। এইবাৰ নহ'ব চাগে, 2 বছৰ আগতে হৈছিল, মানে এইটো বছৰ মিলি আহিছিলোঁ চাব। বাট এইবাৰ হ'লে আহিম, কিন্তু এইবাৰ নহ'ব। আৰু হয় যদি তো ভালেই কথা। চাওক কোনে কোনে অহা নাই। হাগ্ৰামা ব্ৰিজ এবাৰ আহি যাব। ইয়াতে পিকনিক প্লেচ আছে। সেই আগত আপোনালোকক দেখাম, মই যাই আছোঁ পিকনিক প্লেচ। পিকনিক খাব পাৰি ইয়াতে। নদীটো চাওক না কিমান ডাঙৰ এৰিয়া। গা ধুই আছে, এই বেৰা দি আছে। কিহৰ কাৰণে নাজানো, বেৰাটো দি আছে। আমি চাইকেল লৈ আহিছোঁ, সেইকাৰণে ক'ৰ পৰা কিমান দূৰ আহিলোঁ ইমান নুদুখালোঁ। ৰাস্তাটো মানে বহুত ধূলি হয়, গাড়ী মটৰ আহি আছে। আৰু এখন চাইকেল এজনে চলাই আছোঁ, চ' মোবাইলটো হাতত ধৰিব বেয়া হয়। সেনেকৈ আৰু দেখুৱাইছোঁ, চাই থাকক। হাগ্ৰামা ব্ৰিজ গাইছ, হাগ্ৰামা চাওক। এই পিকনিক খোৱা প্লেচ হাগ্ৰামাৰ এই নদীৰ পাৰে পাৰে। এই বহুতে খাই আছে, এইফালে গাড়ী লৈ পূৰা গান বজাই আছে। এইখন হ'ল দলংখন। কিমান কিলোমিটাৰ দলংখন মই পাহৰিলোঁ, কিন্তু চাই থাকক। এই আৰু বেলেগ একো নাই, তথাপিতো মই অলপমান ভিতৰত যাম। এই হাগ্ৰামা ব্ৰিজ ফাইনেলি ডেজিঙৰ ভিতৰত। আমাৰ লগত আছে বাবু, পচকা দাদি। এই আৰু বেলেগ একো নাই। বৰ্তমানতো পিকনিক প্লেচ, সকলোৱে পিকনিক খাই আছে। এইবোৰ নদীৰ পাৰ। ডেজিংটো এইবাৰ নহ'ল, আৰু হ'লেতো গমেই পাম। এই আৰু পূৰা গান বাজি আছে। কিবা লাগিলে এইবোৰ হাতত। পূৰা পিকনিক চলি আছে এইফালে। আজি ভিডিঅ'টো এইখিনিতে শেষ হ'ল আৰু সমাপ্ত। বাকী পিছত চাওক, যদি ডেজিং হয়তো আহিমেই কৈছোঁৱে ভিডিঅ'টোত, আৰু নহ'লেতো উপায় নাই, কিবা বেলেগ প্লেচ চাব লাগিব। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, চ' বহুতে ভাবিছে কিজানি মই আৰু ভিডিঅ' চিডিঅ' নিদিওঁ। বাট সেনেকুৱা নহয়, ভিডিঅ' দিম, টেনশ্যন নল'ব। কিছুমান পাৰ্চনেল কাৰণৰ কাৰণে দিব পৰা নাই। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰক, লাইক কৰক, আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই গাইছ।